বনবাসৰ সময়ত ভগৱান ৰাম, লক্ষ্মণ আৰু সীতাই পিতৃপক্ষৰ বাবে দশৰথক শ্ৰাদ্ধ দিবৰ কাৰণে গয়াধামত উপস্থিত হ'লগৈ। তাত উপস্থিত হৈ শ্ৰাদ্ধৰ বাবে প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰিবৰ কাৰণে ৰাম আৰু লক্ষ্মণ নগৰৰ ফালে গ'ল। ইফালে দুপৰীয়া হৈ গ'ল। পিণ্ডদান কৰিবৰ বাবে শুভ মুহূৰ্ত ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিলে। তেতিয়া দশৰথৰ আত্মাই সীতাক পিণ্ডদান দিবৰ বাবে বাৰে বাৰে ক'বলৈ ধৰিলে। গয়াদেৱীৰ সন্মুখত ফল্গু নদীত অকলে পিণ্ডদান দিবৰ বাবে সীতাদেৱী দুবিধাত পৰিল। সীতাদেৱীয়ে তেতিয়া ব্ৰাহ্মণ, ফল্গু নদী, এজোপা বটবৃক্ষ, কেতেকী ফুল আৰু এজনী গাই গৰুক সাক্ষী হিচাপে ৰাখি বালিৰে পিণ্ড সাজি স্বৰ্গীয় ৰজা দশৰথক পিণ্ডদান দিলে। পিণ্ডদান দিয়াৰ অলপ সময় পিছত ভগৱান ৰাম আৰু লক্ষ্মণ নগৰৰ পৰা ঘূৰি আহি গয়াধামত উপস্থিত হ'লহি। তেতিয়া সীতাদেৱীয়ে ক'লে যে পিণ্ড দিয়াৰ শুভ মুহূৰ্ত পাৰ হৈ যোৱাৰ বাবে মই পিণ্ডদান কৰিব লগাত পৰিলোঁ। সামগ্ৰীৰ অবিহনে পিণ্ডদান কেনেদৰে সম্ভৱ হ'ব পাৰে? সীতাই সঁচা কৈছে নে নাই তাকে জানিবৰ বাবে ৰামে সীতাক প্ৰমাণ বিচাৰিলে। তেতিয়া সীতাদেৱীয়ে ক'লে যে এয়া পণ্ডিত, এয়া ফল্গু নদীৰ বালি, কেতেকীৰ ফুল, গাই আৰু এইজোপা বটবৃক্ষই মোৰ দ্বাৰা কৰা হোৱা শ্ৰাদ্ধ কৰ্মৰ সাক্ষী দিব। কিন্তু পণ্ডিত, ফল্গু নদী, গাই আৰু কেতেকী ফুল এই চাৰিওৱেদ এই কথাটো মিছা বুলি ক'লে। বটবৃক্ষজোপাই কিন্তু সকলো সঁচা কথা ক'লে। তেতিয়া সীতাদেৱীয়ে প্ৰমাণ কৰিবৰ কাৰণে দশৰথক ধ্যান কৰি সত্য বিচাৰ কৰিবৰ কাৰণে প্ৰাৰ্থনা জনালে। দশৰথে সীতাদেৱীৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ৰাম আৰু লক্ষ্মণৰ আগত দেখা দি সীতাই যে পিণ্ডদান কৰিলে সেই বিষয়ে অৱগত কৰিলে। দশৰথৰ মুখৰ পৰা জানিব পাৰি ৰাম আশ্বস্ত হ'ল। কিন্তু সীতাদেৱীয়ে পণ্ডিত, ফল্গু নদী, গাই আৰু কেতেকী ফুলক মিছা কথা কোৱাৰ বাবে অভিশাপ দি ক'লে। ব্ৰাহ্মণক ক'লে, তোমালোকে জীৱনত যিমানেই ধন নোপোৱা কিয় কেতিয়াও সন্তুষ্ট লাভ কৰিব নোৱাৰিবা আৰু সদায় দৰিদ্ৰতাতেই জীৱন অতিবাহিত কৰিব লাগিব। তাৰপিছত ফল্গু নদীলৈ চাই ক'লে, তুমি কেৱল নামতহে নদী হ'বা, তোমাৰ বুকুত কেতিয়াও পানী নাথাকিব, বালিৰ তলতেই তুমি প্ৰবাহিত হ'বা। তাৰপিছত গাইজনীক ক'লে, তোমালোক হিন্দুৰ পূজ্য হোৱাৰ পিছতো মানুহৰ চুৱা হোৱা খাদ্য খাব লাগিব। আৰু শেষত কেতেকী ফুললৈ চাই ক'লে, তোমাক কেতিয়াও পূজাত ব্যৱহাৰ নকৰে। এই সকলোকে অভিশাপ দিয়াৰ পিছত মা সীতাই বটবৃক্ষজোপালৈ চাই ক'লে, তোমাৰ আয়ুস বৃদ্ধি পাব, তুমি বেলেগক আশ্ৰয় দি নিজে সন্তুষ্টি লাভ কৰিব পাৰিবা। পতিব্ৰতা স্ত্ৰীয়ে তোমাক স্মৰণ কৰি স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব। আৰু সেইবাবেই গৰু হিন্দু ধৰ্মৰ পবিত্ৰ হোৱাৰ পিছতো মানুহে নষ্ট কৰা খাদ্য খাবলৈ পায়, তেনেদৰে কেতেকী ফুলকো কোনো পূজাত ব্যৱহাৰ কৰা নহয়। ব্ৰাহ্মণসকলে যিমানেই দান দক্ষিণা লাভ নকৰক কিয় তেওঁলোকৰ মনত দৰিদ্ৰতাই বাঁহ সাজি থাকে আৰু ফল্গু নদী সদায় শুকাই থাকে।